গুড মৰ্ণিং এভৰিৱান, মই ৰাজব্লকৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজি ট্ৰেইনিং তিনিদিনে হ'ল। আপোনালোকক ৰুমটো দেখুওৱা হোৱা নাছিল। এইটো আমাৰ ৰুম, এইটো বাথৰুম, এইবিলাক কাপোৰ থোৱা বস্তু আৰু এইবিলাক ছিঙিব এতিয়া আকৌ। এখন মোৰ বিচনা, এখন গৌতমৰ বিচনা। কিবা কবি নে? ট্ৰেইনিং কৰি কেনে লাগছি? মজা। খানা পাতি কেনে আছে? খানা আৰু ক'ব নালাগে আৰু। ৰাজাৰ খানা খাই আছা? খানা। ৰাজাৰ খানা। এতিয়া আমি দাঁত চাত ব্ৰাছ কৰা হৈ গ'ল, অলপমান এক্সাৰচাইজ কৰিম। নহ'লে এইকেইদিন পূৰা মছলা আঞ্জা খাই আছোঁ না, পেট চেট বেয়া হৈ যাব। তাতে পানী দেখিব লাগি যায়, সেইকাৰণে এতিয়া অলপমান এক্সাৰচাইজ কৰিম। এক্সাৰচাইজ কৰি গা ধুম, গা ধুই 10টা বজাত ওলাম, 9টা 50ত ওলাম। একদম পানী নাই, এইবিলাক খালী বটল খাই শেষ কৰি দিলোঁ। দুখীয়া মানুহ, 10 টকীয়া তেল আনিছোঁ, উপায় নাই। মানি বেগ খালী, পইচা নাই। খাৱাটো আহ দিছি, ইয়াতে ঘূৰা ফুৰাটো দিয়া নাই। ঘূৰা আমাৰ নিজৰ, সেইকাৰণে মানি বেগ খালী হৈ গৈছে। অলপ এক্সাৰচাইজ কৰোঁ। ৰাতিপুৱা গা চা ধুই পূৰা ট্ৰেইনিং ৰুমত আহি পালোঁ। ট্ৰেইনিং ৰুমত আহি সকলোৱে নিজৰ নিজৰ কথা আলোচনা আছে। তাৰে মাজতে বিশেষ কথা এটা আহি পৰিছে যে ৰাতি খোৱাৰ খানাটো সিমান ভাল নাছিল। সেইটো খানাৰ বিষয়ে আলোচনা হৈ আছে, মানে আজি ৰাতিৰ খানাটো অলপ ভাল দিয়াৰ কাৰণে চবে কৈ আছে। চবৰে মানে টোপনি ধৰি আছিলে, সেইকাৰণে ট্ৰেইনিং চেণ্টাৰৰ ৰুমৰ ভিতৰত ছাৰে ক'লে আজি এতিয়া টোপনিটো ভাঙিবৰ কাৰণে তোমালোকক এটা এক্টিভিটি কৰাম। এক্টিভিটিটো মানে এনেকুৱা ধৰণৰ, চবকে বেলুন ফুকাব দিলে। সকলো বেলুন ফুকুৱা মই দেখুৱাব নোৱাৰোঁ, কাৰণ তেতিয়া মোৰো হাতত বেলুন আছিলে। বেলুন ফুকুৱাটো মই দেখুৱাব নোৱাৰিলোঁ। বেলুনটো এখন যে চিনেমা আছিলে, কোম্পানী এটাৰ এমপ্লয়বিলাক সকলোকে বেলুন ফুকুৱাব দিয়ে, আৰু বেলুন ফুকুৱাৰ সকলোকে এটা এটা বেজি দিয়ে। বেজিটো মানে যোনে চবৰে বেলুনটো ফুটাব পাৰে সিয়ে হেৰি হ'ব পাৰিব, সেনেকুৱা আৰু তেনেকুৱা ধৰণেৰে আছিল।
আজিৰ কাৰণে ট্ৰেইনিং খতম কৰি আহি পালোঁ জাষ্ট ৰুম। এতিয়া গা চা ধুই অলপ ৰেষ্ট ল'ম। কালিৰ পৰা আকৌ ষ্টাৰ্ট ট্ৰেইনিং। লাষ্ট ছেটাৰডে ট্ৰেইনিং শেষ হ'ব আমাৰ। তাৰপিছত বিদায় ইয়াৰ পৰা, গুৱাহাটীৰ পৰা বিদায় লৈ তাৰপিছত যাব লাগিব নিজৰ ডিউটিত। আজিলৈকে বাই বাই। চেনেলটো ভিডিঅ'বিলাক চাই যদি ভাল পাইছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনটো দবাই দিব। আগলৈকে আৰু ভিডিঅ' দিলে যাতে ফাৰ্ষ্ট আপোনাৰ তাত ন'টিফিকেশ্যনটো বাজি উঠে। থেংক ইউ, বাই বাই।